একলা আম বুলি কলি মানে বটাৰ বস্তু বটাৰত খাব লাগে গাইছ এটা কি এটো তো তার মানে আপনি মাসুদ মেরে তো মই তার মানে চলে বলে আপনি তার তারে দুপুর আজি কাকরা তো কুনি হবা দিলে কভার কত দিলে তো কও হ্যাঁ ওইটো আমার গাইস ডিপেন্ড কাই দে একদম ডিপেন্ড কাই হ্যাঁ গাইস আকৌ এটা নতুন ভিডিওৰ সৈতে মই আহি গেলো তো বেছি দিন নকৰি আমি ভিডিওটো আৰম্ভ কৰোঁ মোৰ লগত এগলা চুৰি আছে এই জালা আছে এনেকৈ মানে ৰহি আছে বাটলত মই যাই আছোঁ এতিয়া যাই কিনে আন্ধাই তাতে লগ পাওঁ আৰু ভিডিওটো আৰম্ভ কৰি দিওঁ আৰু তো বলক চাই থাকি লাষ্টত লাগি এই তাতে ৰখি চাই তাকে ক্লিকি যাই লওঁ তলেদি এনেকৈ যাই আছোঁ আমি আৰু আগত যাই আছে আমাৰ আলু ভাই পিছত আহিছে আমাৰ ফালচাৰ ভাই পিছত আমি হালো পাৰত আহি গেলোঁ এটা আমগিলা এতিয়া থওঁ চবেই তো আম থলো মহ পকেটৰ পৰা উলিয়াই লওঁ তো গাইছ এইবাৰ আমি যাই আছোঁ কলপাত কাটিব হা হা চুৰি আছে কলপাত কাটি লৈ কলপাত কাটি লৈ তো কলপাত কাটিব যাই আছোঁ আমি এতিয়া কলপাতখন কাটি লৈ আৰু আম বঢ়িয়াকৈ চুক ল'ম আৰু খাম আৰু বঢ়িয়া বনাও দিছে এই চালা আইও ভিডিঅ' বনাই আছে এই তাতে কলৰ গাছ আছে একগিলা তাতে কলপাত গিলা কাটি লৈ আহোঁ আহিনে বঢ়িয়াকৈ ঠাণ্ডাকৈ ইয়াতে বতাহ লাগি আছে বঢ়িয়াকৈ বহিম আৰু আম খাম আমি এই ইমান দূৰ এনেকৈ আকপাক মাৰিব লাগে পানীৰ ৰাস্তাটো হ'লে কি বঢ়িয়াকৈ যাব পাৰোঁ তাকে লাগি এতিয়া এনেকৈ আকপাক মাৰি এনেকৈ যাব লাগিব তো গাইছ ই কলপাত কাটি আছে আমি চাই আছোঁ চাবি শালত পৰিবি অঁ ভালকৈ গাত এই চালা চাবি মালিক আহি কেনে খেদব আমাক তাড়াতাড়ি কাট বেলুগৰ কলপাত অঁ তো হৈ গ'ল যৌ এতিয়া কলপাত কটা হৈ গ'ল এতিয়া বঢ়িয়াখিনি আমি আৰু যাব লাগে আহিলোঁ ইয়াতে কলপাত পাৰি দিছোঁ আম থোৱা আছে জ্বালা বংলা জ্বালা আৰু তো আমাৰ ভালচাৰে আম চেলাই আছে এই গাইছে চলি খবৰ পালা নেকি ক'ৰবাত আম খাই থাকা বুলি জাবেদ আহিছে এতে ভোকত আহিব আৰু গম পাইছি ক'ৰবাত খবৰ পাইছি তো আহিছে এনেকৈ আহি ধীৰে কৰিছোঁ আমৰ কথা ক'লে চবে একলা আম বুলি ক'লি মানে বটাৰ বস্তু বটাৰত খাব লাগে গাইছ গুৱাহাটীত ট্ৰেফিক এটা চাইৰি অলপ দেৰিকৈ কৈছোঁ মই হা এতিয়া অলপ কামটো কৰি লওঁ কৰি লৈ কিনে চাইৰি এটা কম এতিয়া চাৰি ই আমৰ কাৰণে তামান পাগলা গাইছ ই আম খালি শেষ কৰি দিব ই খালাকে বহুত খালা তাতে বহুত খাইছে আৰু ই চৈৰা তেৰা লৈ আহিছি ঘৰতো লৈ যাব নেকি যাবে দে গামছা মাৰিছি ই আহি পেলাকে চৈদ লৈ তোক কোনে হবা দিলে খবৰ ক'ত দিলে তোক কও হা মই কৈছি অ এই জেগা তাকে গ'লি আৰু কাৰোবাক কৈছি নেকি ভাগত পাম নে নাপাম এই বা চকলেট বঢ়িয়া খাবাই ধৰিলে হাত লাগিলে যা এটা খাবাই ধৰিলে খাবাতো দি ভাল আৰু এটা আহিছে বোলে আৰু এটা আমি নকলব কি কওঁ ঢিলবাৰী দাদা আমি ভাল পাইছোঁ আমাৰ মনত পৰিছে সদায় সিটোই সদায় ঢিলবাৰী ৰাপি ভাল পাইছি বা তাকেই কৈ থাকে স্মৃতি চৰ খাই ডিপেন খাই এইটো আমাৰ গাইজ ডিপেন খাই দেই একদম ডিপেন খাই হা তো আমার দিবের সিবের হসৌদ দেখি তুই আঙ্কা অফ করে দিছ আতা বস্তু মুখ কেন লাগাছি সবাই তোক ডিপেন খান লাগাছি ক্যামেরা তো কেন লাগাছি yang ram biliko আর কি আলু নকা কে legra সুরিহান এই সবুরে হরু টেনসিগুলো দেখা পাই রত দুই খালি বাস আছে ইস আমার ফাইনালি আমটো খানা হৈ গেল এতিয়া আমি অলপ টেস্ট কৰি চাম কেনে হৈছি আকো কদ নাই মজা আছে গাইস মজা আকো নে জ্বালা দিছি আকো জ্বালা তো নে মোবাইল ভিতৰৰ পৰা চাই আছে কাৰণে গম পা না ইনুকো মজা আছে তাৰ মানে কিন্তু তাৰ পাৰ হইব নোৱাৰি এই সময় তো
দীপেন কাই এইটো দীপেন কা আমাৰ দীপেন কাক ধৰি দেখবা তো এতিয়া কেমেৰামেন দীপেন কাক ধৰিছো তাৰ মানে এই দীপেন কাক ধৰি তাৰ মানে মই ঠুলে ভৰি আমি ভাল হৈছো বিৰাট মনত পৰিছে এক মই বহুত ভাল পাওঁ এতিয়াও পাওঁ কিন্তু এক বেয়া নাপটো হৈছে তামান ভাল পাওঁ তো দে নমস্কাৰ মই দীপেন কাই অলপ কিবা দূৰত থৈ গ'লোঁ বাগিটা ওলাই তাৰমানে মই ঠুলে ভৰি আপি এটা ভাল পাইছিলোঁ বহুত ভাল পাইছিলোঁ সেইকাৰণে দীপেন কা দেখো থুলবাৰী আপিৰ নামত তাক পিছ খালোঁ এই আপিটোৰ নামত খাৱা না দিছোঁ এইবিলাক বেলেগ আপিৰ নামত খাইছোঁ তাক বেছি ভাল পাওঁ আৰু দীপেন কাই মই এতিয়া কি এইটোতো তাৰমানে এফালে মাছটো দে মেলাতো মই তাৰমানে ঠুলে ভৰি আপি এটা ভাল পাইছোঁ তাৰে দুখত আজি কাক ৰাম খালি থুলবাৰীৰ পিছে আম শেষ এই এক চাও গাইছ জানা ঠাণ্ডা এই খাই আছে এনেকৈ চুৰপ মাৰি এই চাও বা আলু ঘৰত যা যা বহুত দূৰৰ পৰা আছিয়া আমাৰ আম খাৱা শেষ এতিয়া ঘৰত যাওঁ বঢ়িয়াকৈ যাই কেনে আৰু ঘুমি থাকোঁ তো যদি ভিডিঅ'টো চাই ভাল লাগিল লাইক কৰি দিবি চেনেলটো ছাবস্ক্ৰাইব কৰি দিবি তো আজি বাই বাই জয় অসম জয় জুবিন দা তো বলক বাই বাই